নমস্কাৰ, মই চয়নিকা বৰা, পূব-মাজুলী মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আৰু লগতে পূব-মাজুলী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ এগৰাকী সদস্যা। মই আজি আপোনালোকৰ মাজলৈ কেনেদৰে ঘৰতে থাকি চিলাই মেচিন নোহোৱাকৈ নিজ হাতেৰে মাস্ক প্ৰস্তুত কৰিব পাৰি তাৰ পৰা এটি ভিডিঅ' আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো যে শেষলৈকে চাই। এনেদৰে আপোনালোকে দুখন কোমল কাপোৰ ল'ব। কাপোৰখন এনেদৰে জাপি ল'ব ভালদৰে। তাৰপিছত আমি এতিয়া ইয়াৰ ৰছী ফিটিং কৰিম। ৰছীৰে এনেকৈ দিয়াৰ পিছত কাপোৰ দুখন এনেদৰে ভাঁজ কৰি দিব। ভাঁজ কৰি দিয়াৰ পিছত এইখিনি পৰা চিলাই কৰি যাব। প্ৰথম গাঁঠিটো ভালকৈ দিব যাতে খোল খাই নাযায়। আপোনালোকে দেখিছে মই এইটো চাইড চিলাই সম্পূৰ্ণ কৰিছোঁ। ঠিক একেদৰে মই এতিয়া এইটো চাইডো চিলাম। এনেদৰে ভাঁজ কৰি লৈ আগৰ দৰে আকৌ এইখিনিৰ পৰা চিলাইটো আৰম্ভ কৰিম। এনেদৰে এয়া চাওক মই কমপ্লিট কৰিলোঁ দুইটা চাইড। মই এনেদৰে ভিতৰৰ চাইডত এটা পকেট ৰাখিছোঁ যাতে টিচু পেপাৰ ভৰাব পাৰে। এনেদৰে আপোনালোকেও চিলাওঁতে এটা পকেট ৰাখি ল'ব যাতে টিচু পেপাৰ ব্যৱহাৰ কৰিব পাৰে। এইখন মোৰ মাস্ক এতিয়া ৰেডি। মই আপোনালোকক মাস্কখন এবাৰ পিন্ধি দেখাই দিছোঁ। আপোনালোকে এনেদৰে চাৰিডাল ৰছী ব্যৱহাৰ নকৰিলেও এনেদৰেও মাস্কখন প্ৰস্তুত কৰিব পাৰে। এনেদৰে মাস্কখন বনালেও আপোনালোকে কমফৰ্টেবল ফিল কৰিব। মই এই মাস্কখনতো এনেদৰে এটা পকেট ৰাখিছোঁ। এয়া চাওক যাতে ইয়াৰ ভিতৰত টিচু পেপাৰ ভৰাব পাৰে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টোৰ যোগেদি কেনেদৰে ঘৰতে থাকি চিলাই মেচিন নোহোৱাকৈ মাস্ক প্ৰস্তুত কৰিব পাৰে তাৰ বিষয়ে ভালদৰে বুজি পালে। এনেদৰে মই কেইবাখনো মাস্ক প্ৰস্তুত কৰি নিজৰ ঘৰৰ পৰিয়ালক দিয়াৰ উপৰিও ওচৰ চুবুৰীয়া বহুতোকে দিবলৈ যত্নপৰ হৈছোঁ। আশা কৰিছোঁ আপোনালোকেও এনেদৰে ঘৰতে থাকি মাস্ক প্ৰস্তুত কৰক। সজাগ হওক, সুৰক্ষিত থাকক। ধন্যবাদ।